পোষ্টাৰখনত আপুনি এজন পুলিচ বিষয়াক দেখিছে তেখেতৰ ৱাইফ হিচাপে মই চৰিত্ৰ ৰূপায়ণ কৰিছোঁ কি ক'ব ছবিখন আপুনি ছবিখন চালে গমেই পাব যে পুলিচ অফিচাৰৰ প্ৰফেশ্যনেল লাইফত কি হয় আমি চবেই দেখি আছোঁ কিন্তু পাৰ্চনেল লাইফত কি হয় আমি কেতিয়াও দেখা নাই কোনো আৰু গোটেই ঘৰত কি পৰিস্থিতি চলি থাকে সেইখিনি মই এইটো চৰিত্ৰৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম কিমান আশাবাদী ছবিখন বহুত বেছি আশাবাদী প্ৰথমতেতো মই অতুন দাক বহুত ধন্যবাদ জনাইছোঁ মোক এয়া সুযোগ দিয়াৰ কাৰণে যিহেতু বহুতখিনি কেৰেক্টাৰ্ছ আগতে কৰিছোঁ যদিও এইটো মোৰ কাৰণে এইটো কেৰেক্টাৰ মোৰ কাৰণে বিৰাটেই ব্যতিক্ৰমী হয় আৰু পুলিচ অফিচাৰজনৰ লগত থাকি পুলিচ অফিচাৰজনৰ লাইফত কি চলি থাকে আমি নৰ্মেল মানুহখিনিয়ে নাজানো কমন পিপলে কেতিয়াও সেইটো বস্তু আমি অনুভৱেই কৰিব নোৱাৰোঁ কিন্তু এইখন চিনেমাৰ জৰিয়তে আপোনালোকে গোটেইখিনিয়ে দেখিবলৈ পাব যে লাইফত তেওঁৰ ষ্ট্ৰাগলটো বাহিৰততো চলিয়ে থাকে ঘৰৰ ভিতৰতো বহুতখিনি ষ্ট্ৰাগল চলি থাকে সেইখিনি আপোনালোকে মোৰ জৰিয়তে দেখিবলৈ পাব হয় অসমীয়া চিনেমাৰ খুব ভাল দিন চলি আছে বুলি মই ভাবোঁ এতিয়া আৰু যিহেতু খাকী আমাৰ কাৰণে এনেকুৱা এটা বস্তু লৈ আহিছে আগুৱাই আহিছে যাতে আপোনালোকে গম পাব যে খাকীৰ জৰিয়তে আপুনি গম পাব যে বস্তুবোৰ ডিফাৰেণ্ট হৈ আছে কাৰিকৰী দিশৰ পৰাই চাওক বা আপুনি মানে অভিনয়ৰ জৰিয়তে দেখিব খাকীৰ বহুত বেলেগ এটা আপুনি ৰূপ দেখিবলৈ পাব আৰু বেলেগ চিনেমাতকৈ এইটো কাৰণে বেলেগ হয় বিকজ আমাৰ চিনেমাখনত কোনো হিৰ' হিৰইন নাই চবেই হিৰইন আৰু কেৰেক্টাৰ্ছবিলাকে ইমানেই জাষ্টিফাই কৰিছে কামখিনি তো মই ভাবোঁ যে আপোনালোকে দেখি খুব ভাল পাব চৰিত্ৰটো অকণমান সুকীয়া হয় আগতে মই এনেকুৱা চৰিত্ৰ কৰা নাই আৰু এতিয়া কৈ নিদিওঁ আপোনালোকে ছবিখন চালে গম পাব আজি যিহেতু সফলভাৱে পোষ্টাৰ ৰিলিজ সম্পন্ন কৰা হ'ল আজিৰ দিনটোত কি ক'ব বিচাৰে আজিৰ দিনটো খুব এটা ভাল দিন আৰু ইমান ধুনীয়া এখন পোষ্টাৰ ৰিলিজ হৈছে মই ভাবি আছিলোঁ যে কেনেকুৱা ধৰণৰ বা হ'ব খাকীৰ পোষ্টাৰখন আৰু খুব ধুনীয়া লাগিছে আৰু অতনুদাই কৈছে আমাৰ যিহেতু কাৰিকৰী দিশত যথেষ্টখিনি আগবঢ়োৱা হৈছে যথেষ্ট ভাল মানুহে কাম কৰি আছে আৰু মই অতনুদাক ধন্যবাদ জনাম কাৰণ তেওঁ মোক এই ছবিখনত সুযোগ দিয়াৰ বাবে এটা খুব ধুনীয়া চৰিত্ৰ কৰিবলৈ পাইছোঁ আচলতে আমি মানে এক্টৰ্ছবিলাকৰ এনেকুৱা হয় অভিনয় কৰাৰ ক্ষেত্ৰত সদায় নতুন সোৱাদ বিচাৰোঁ ৰাইজকো দিবলৈ বিচাৰোঁ নতুন কাম কৰিব বিচাৰোঁ কিছুমান ডিফাৰেণ্ট চৰিত্ৰ কৰিব বিচাৰোঁ তেতিয়া শিকা যায় মোক খুব ভাল লাগিলে কৰি পেলাই আজিৰ দিনটো ভাল লাগিছে ইমান কষ্টৰ ফল আজি মানে পোষ্টাৰ আকাৰে যেতিয়া আজি প্ৰকাশ পাইছে চবৰে ভাল লাগিছে আৰু পোষ্টাৰখনটো চবেই দেখিছে ভাল হৈছে ধুনীয়া হৈছে এটা এক্সেপশ্যনেল ডিজাইন হৈছে আশা কৰোঁ চিনেমাখন ৰাইজে ভাল পাব আৰু চিনেমাখন কৰি মোৰ মানে ইমান যদিও কৰা নাই যিকেইখন কৰিছোঁ তাৰ পিছত এইখন যিটো কৰিলোঁ এটা অতুনদা বা আমাৰ বৌহঁতৰ লগত কাম কৰি যিটো এটা এক্সপিৰিয়েঞ্চ হ'ল মানে এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ হ'ল খুবেই ভাল লাগিল মানে আজিৰ দিনটোত আমাৰ অতনু ভূঞাৰ নৱতম ছবি খাকীৰ সেই পোষ্টাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি খুব ভাল লাগিল এটা নতুন আংগিকেৰে আমাৰ অতনু ভূঞাই কাম কৰিছে অতনু ভূঞা আমি দেখিছোঁ আগৰ পৰাই তেওঁ যেতিয়া পেপাৰত জড়িত হৈ আছিলে খবৰকে ধৰি পেলাই আমি তেতিয়াই দেখিছিলোঁ তেওঁ লেখা চেখাবিলাক বা তেওঁ কামবিলাক সদায় অগতানুগতিক তেওঁ সদায় অগতানুগতিক হিচাপে কামবোৰ কৰিব বিচাৰে আৰু শেহতীয়াকৈ তেওঁ আমাৰ ভিজুৱেল মিডিয়াত আহিছে মানে লাইট চাউণ্ড একশ্যন জগতত আহিছে এই জগতত আহি আজি প্ৰথম দেখিলোঁ পোষ্টাৰ মুকলি ধুনীয়াকৈ সুন্দৰকৈ তেওঁ নতুন আংগিকেৰে কামটো কৰিছে পোষ্টাৰখনত এটা মেছেজ আছে যে খাকী আৰু খাদী হ'ল আমাৰ পলিটিকেল লিডাৰ সেই খাদীক দাঙি ধৰি আছে খাকীয়ে মানে খাকী পোচাকেৰে খাদীক দাঙি ধৰি আছে যিটো আমাৰ দেশৰ এটা অতি নিষ্ঠুৰ সত্য কথা আৰু সেই কথাখিনিক হয়তো খাকী আৰু আমাৰ পুলিচ বিভাগ আৰু আমাৰ পলিটিকেল ৰাজনৈতিক বিভাগ ইয়াক হয়তো মানে বৰ ধুনীয়াকৈ তেওঁলোকৰ স্বৰূপটো দাঙি ধৰাত নিশ্চয় আমাৰ পোষ্টাৰখনে সহায় কৰিব খাকী ছবিখনৰ আজি পোষ্টাৰ মুকলি কৰা হ'ল আৰু এই পোষ্টাৰখনে বহন কৰিছে এক ডাঙৰ অৰ্থ আপোনালোকে যদি পোষ্টাৰখন ভালদৰে নিৰীক্ষণ কৰে বা দৃষ্টি ফুৰাই পোষ্টাৰখনত সেই পোষ্টাৰখনৰ জৰিয়তে আপোনালোকে এক অৰ্থ পাব তাত আৰু সেই অৰ্থই আচলতে বহন কৰিছে গোটেই ছবিখনে গতিকে মই ভাবোঁ এই ছবিখনে দৰ্শকক আপ্লুত কৰিব আচলতে খাকী বনাম খাদী
মানুহে সদায় ভাবে খাকী পোচাক যোৰলৈ বিভিন্ন কাহিনী সদায় ওলাই থাকে বাতৰি কাকতে পত্ৰে আৰু সেই আচলতে খাদী পোচাক খাদী আৰু খাকীৰ মাজত যিটো পাৰ্থক্য খাকী বনাম খাদী এইটোৱে আচলতে ছবিখনত আপোনালোকে দেখিবলৈ পাব ৰাজনৈতিক নেতাই পিন্ধে খাদী পোচাক আৰু আৰক্ষীয়ে পিন্ধে খাকী পোচাক